গাইস পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই বনাইছো মটন কাৰী হয় দৈ লগত। খুব ধুনীয়া হৈছে এয়া বহুত ধুনীয়া হৈছে। কেনেকৈ বনাইছো আপোনালোকক ভিডিওটো দেখাম। তাৰ আগতে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেন্ট কৰিব আৰু বেল আইকনটো দবাই দিব যাতে আপোনালোকৰ ওচৰত সোনকালে নটিফিকেশনটো মোৰ পাই যায়। সো কেনেকৈ বনাইছো আহকচোন আমি ভিডিওটো আৰম্ভ কৰো। শেষলৈকে চাই থাকিব। মটন আলু লৈছো কাটি ধুনীয়াকৈ আৰু অলপমান দৈ লৈছো। এইখিনিত দৈ, জিৰা, ধনিয়া আৰু হৈছে পিঁয়াজৰ পেষ্ট, নহৰু, আদা, জলকীয়া। এতিয়া আমি মেৰিনেট কৰিম আৰু দৈখিনিও দি দিছো। আদা দিছো, নহৰু দিছো, তাৰ লগতে হালধি পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি আৰু গৰম মছলা এইটো জিৰা পাউডাৰ। তেজপাত কেন দিয়ে না তেজপাতা দিছো। এতিয়া আমি মেৰিনেট কৰিম। মেৰিনেট কৰি আমি প্ৰায় 10 মিনিটমান এনেকৈ ৰাখি দিম। এনেকৈ ৰাখি দিলে মানে ধুনীয়া হয়। মছলাটো সব মাংসৰ লগত ধুনীয়াকৈ সোমাই যাব। এতিয়া আমি তেল এড কৰিম। আমাৰ কেৰাহী গৰম হৈ গৈছে। আমি এড কৰিম লং ইলাইচি, ডাঙৰ ইলাইচি, সৰু ইলাইচি আৰু গৰম দালচেনি। আমাৰ 10 মিনিট হৈ গৈছে। এতিয়া আমি মাংসটো এড কৰিম। দিছো। আমি প্ৰায় এনেকৈ 10-5 মিনিট মান সিজিবলৈ দিম, কাৰণ মছলাটো গোন্ধটো নোযোৱালৈকে। আমাৰ মছলা গোন্ধটো নাইকিয়া হৈ গৈছে। এতিয়া আমি আলু এড কৰি দিছো। এতিয়া আমি পানী এড কৰি দিছো। আমি প্ৰায় এনেকৈ 20 মিনিটমান সিজিবলৈ দিম, পানীটো কম নোযোৱালৈকে। সেইটো হৈ গৈছে, চাওক বহুত ধুনীয়া হৈছে। এতিয়ালৈ ৰাখিছো। বাই বাই।